Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰ এবাৰ আনিটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছে এক বিশেষ অনুষ্ঠান, যাৰ বাবে মই যাবলৈ লাইছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। কিনো বাৰু এই বিশেষ অনুষ্ঠান আৰু কিয়নো মই শংকৰদেৱ কলাক্ষেত্ৰলৈ যাবলৈ লাইছো সেয়া জানিবলৈ চাই থাকক ভিডিওটো শেষলৈকে। তেতিয়াহলে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰি দিও। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পতা অনুষ্ঠানটো আছিল চেনেল নৰ্থ ইষ্টে প্ৰদান কৰা নৰ্থ ইষ্ট আইকন এৱাৰ্ড, য'ত মোৰ দেউতাক সংগীত শিৰোমণি বঁটাৰে সন্মানিত কৰা হৈছিল। সেয়েহে সেই দিনটোৰ কিছু মুহূৰ্তৰ দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালো। পাঠক চাৰক বঁটাদি প্ৰদান কৰি অনুৰোধ জনাইছোঁ। গামোচা, চেলেং, মানপত্ৰ আৰু এটা স্মাৰক এয়া সন্মানীয় ত্ৰিৱেন্দ্ৰনাথ চক্ৰৱৰ্তী বটবৃক্ষ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা কিছু কথা ব্যক্তি পেলাই চাগে ভুল নহ'ব। জীৱন জোৰা সাধনা বঁটা আছে যথেষ্ট অকণমান সহযোগ বিচাৰিছোঁ। জীৱন জোৰা সাধনা বঁটা, এই বঁটাটো পোৱাৰ অন্তৰালত তেখেতৰ যিখিনি কষ্ট, যিখিনি সাধনা আৰু যিখিনি ত্যাগ তেখেতে কৰিছে, গতিকে আমি সকলোৱে তাক নমন কৰিব লাগে। আপোনালোকৰ পৰা নমস্কাৰ। ধনে ধনে উভৈ নদী হ'ব, ধনৰ ওপৰত ধন গুলে বাহ ল'ব, দপ দপকৈ জ্বলি ধন গুলৈ জুয়ে আকাশে বতাহে নাচি ফুৰিব। দয়ানন্দ পাঠক ছাৰে, ডক্টৰ দয়ানন্দ পাঠক ছাৰক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে মণিকুন্তলা ভট্টাচাৰ্য বাইদেউক আমি বিভূষিত কৰিব বিচাৰিছোঁ সাহিত্য ৰত্ন বঁটাৰে। আপোনালোকে এটা জোৰদাৰ হাত চাপৰি দিয়ক, তেখেতৰ অৱদান অতুলনীয়। বাইদেউৰ অৱদান সাহিত্যৰ জগতখনত অতুলনীয় আৰু তেখেতে যিসমূহ কিতাপ লিখিছে, যদি আপোনালোকে পঢ়া নাই, বিশেষকৈ নাৰী, আমাৰ মাজত যিসকল নাৰী আছে সকলোকে অনুৰোধ জনাম এবাৰ পঢ়িব আৰু সঁচাকৈ জীৱনটোক এটা নতুন দিশ আপোনালোকে দিব পাৰিব, সেয়া মোৰ বিশ্বাস। তেখেতক আমি প্ৰদান কৰিবলৈ ওলাইছোঁ সংগীত শিৰোমণি বঁটা, আৰু বঁটাটি প্ৰদান কৰিব শ্ৰদ্ধাৰ মালবিকা বৰা বাইদেৱে। মালবিকা বৰা বাইদেউক মই মঞ্চলৈ অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। বঁটাটি প্ৰদান কৰিব মালবিকা বৰা বাইদেৱে। আমাৰ মাজত মহেশ্বৰ বৰাদেৱ, তেখেতে এটি সংলাপ ক'ব বিচাৰিছে। আৰু আমাৰ পৰিচয় দিছে শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী আৰু আমাৰ মোৰ গুৰুতুল্য গোটেইসকল আমাৰ ইয়াতে বহি আছে। চক্ৰৱৰ্তী ছাৰলৈ মই নমস্কাৰ জনাইছোঁ। দেৱপ্ৰসাদ তালুকদাৰ দেৱ আৰু ছাৰ শইকীয়া ছাৰ সকলোলৈকে মই সেৱা জনাইছোঁ। ইতিমধ্যে কৈছে যে 20 বাৰৰ অধিক এই মহানগৰীত নাৰদৰ অভিনয় কৰা হৈছে। সঁচা কথাটো সঁচা। আৰু ভাওনা বৰ ভাল পাওঁ, তেজত আছে, সৰুৰে পৰাই পাগল ভাওনা গান আছে। সেইকাৰণে মই অকণমান কৈ দিছোঁ আৰু কি দিব যাদৱ কি দেৱ মাধৱ ৰায় ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সব
বাইদেৱে সংগীত শিৰোমণি বঁটা এখনি কুলাং গামোচা এখনি চেৰেং চাদৰ এখনি সম্বৰ্ধনা পত্ৰ আৰু এখন স্মাৰকেৰে আমি তেখেতক বঁটাটি দিছো সংগীত শিৰোমণি বঁটা মহেশ্বৰ বৰা দেৱলৈ আৰু মালবিকা বৰা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো মালবিকা বৰা বাইদেউ আৰু মহেশ্বৰ বৰা দেৱলৈ অভিনন্দন জনালো এইবাৰ সমাজৰ দৰিদ্ৰজন সমাজৰ অভাৱগ্ৰস্ত সকলোৰে বাবে কাম কৰি অহা সুদূৰ মৰনিৰ পৰা ভাৰতী ৰয়